মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালি গালাজ কৰিব পাৰি। সি আৰু তাৰ অলৰেডি ঘৰত চুৰি হৈছে, আকৌ চুৰটোক ধৰিবৰ কাৰণে আকৌ পুলিচক টকা দিব লাগিব নেকি? কিন্তু তাৰ ডাবল লছ হৈ গ'ল। চুৰেও নিলে, পুলিচেও নিলে, এইটো তাৰ কি থাকিলেগৈ? যোৱাকালি মই এইকেইদিন মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা লক্ষ্য কৰি আছো যে মোৰে যেতিয়া গাড়ীখন যায়, আগত যদি কিবা এখন ৰিক্সা পৰে, ঠেলা পৰে, বাইক পৰে, পুলিচজনে চিধাই লাঠিটো উলিয়াই লয়। আৰে সিটো কোনো দোষ কৰা নাই, মাত্ৰ মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ আগত এক্সিডেণ্টলি তাতে লাগিলেগৈ। সিওতো নাজানে যে চিফ মিনিষ্টাৰ এই সময়তে ঘৰৰ পৰা ওলাব। গতিকে আমাৰ থানাৰ যিবিলাক SI থাকে, আমাৰ থানাৰ যিবিলাক ট্ৰেফিক থাকে, তেওঁলোকে লাঠি লৈ লৈ মানুহবিলাকক ৰাস্তাৰ পৰা গুচাই দিয়ে। আৰে বাবা, মুখ্যমন্ত্ৰী 2 মিনিট ৰখি যাব, থানাৰ মানুহে ৰিক্সাৱালাজনক কিয় মাৰিব? সিটো কষ্ট কৰিহে উপাৰ্জন কৰি আছে। সি ৰিক্সা চলাই, সি শ্ৰম কৰে, সি মুখ্যমন্ত্ৰীজনতকৈ তাৰ সন্মান বেছি। সি ঠেলা চলাই, সি কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে। ঘৰত ল'ৰা ছোৱালীক ঠেলা চলোৱা টকাৰে ল'ৰা ছোৱালীক পঢ়াইছে। পুলিচৰ চকুত তাৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ'ব লাগিব।